Hi friends, welcome back to my blog. এয়া মই জলফাই মিঠা আৰু টেঙা আচাৰ বনাবলৈ ওলাইছোঁ। প্ৰথমতে জলফাইখিনি মই ভালকৈ ধুই এয়া ৰ'দত শুকুৱাই লৈছোঁ। মই এতিয়া লগে লগে বনাম। এয়া জলফাই আচাৰ বনাবলৈ মই মছলা তৈয়াৰ কৰি ল'ম ঘৰতে। এয়া তেজপাত কেইখিলামান, শুকান জলকীয়া, জনি, জিৰা আৰু ডালচিনি আৰু জালুক কেইটামান ভাজি লৈছোঁ ভালকৈ। এয়া জলফাই আৰু গুড় লৈছোঁ। প্ৰথমতে মই মিঠা আচাৰ বনাই দেখুৱাম। এইখিনি মই ভালকৈ ভাজি লৈছোঁ। ভাজি লৈ মই এতিয়া মিক্সিত গুড়ি কৰি ল'ম। এনেকৈ ভাজি লৈ দিয়া মছলাটোৰ গোন্ধটো বিৰাটেই ধুনীয়া ওলায়। এয়া মই গুড়ি কৰি ল'লোঁ। এতিয়া ফ্ৰাই পেনত মই অকণমান তেল লৈ, মিঠা আচাৰ কাৰণে বেছি তেল ল'ব নালাগে, একদম কম পৰিমাণে তেল লৈ এয়া মই জলফাইখিনি অকণমান ভাঙি লৈছোঁ। ইয়াত মই অকণমান নিমখ আৰু অকণমান চেনি দিছোঁ আৰু জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, অকণমান জালুক দিম, জালুক গুড়ি দিম আৰু মই বনোৱা মছলাখিনি অলপ দি দিম। মই নিমখ দি দিছোঁ। এতিয়া মই এয়া ভাজি লৈছোঁ অকণমান নিমখ দি। অকণমান হালধি দিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি দিছোঁ। গোটেইখিনি মছলাই দিব লাগিব। মিঠা আচাৰ বনাওঁতে অকণমান জালুক দিলে খাবলৈ ভাল হয়। মই বনাই থোৱা মছলাখিনি অকণমান দিলোঁ। তাৰ গোন্ধটো বিৰাটেই ধুনীয়া ওলায়। ঘৰত এনেকৈ বনাই লোৱা মছলাটো বেছি ধুনীয়া চেণ্ট ওলায়। সেয়া মই ভাজি লৈছোঁ। অলপ ভজাৰ পিছত মই গুড়খিনি দি দিম। এয়া অকণমান জালুক গুড়িও দি দিছোঁ। এয়া জলকীয়া গুড়ি দিছোঁ। এতিয়া ভাল ধৰণে ভাজি লওঁ। এয়া মই গুড়বিলাক দি দিছোঁ। গুড়বিলাক অলপ সৰুকৈ কাটি থৈছিলোঁ। এতিয়া সেই জলফাইৰ ওপৰত ঢালি দিয়া হ'ল। এতিয়া গুড়খিনি ভাল ধৰণে গলি নোযোৱালৈকে ভালকৈ ভাজি থাকিম। এয়া মই গুড় নগলালৈকে ভাজি আছোঁ। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত পাবগৈ। এয়া মোৰ হৈ গৈছে আৰু প্ৰায় মিঠা আচাৰ। মিঠা আচাৰ তেল খুবেই কম লাগে। এয়া হৈ গ'ল মোৰ মিঠা আচাৰ। মই অকণমান খাই চাইছিলোঁ, বিৰাটেই ধুনীয়া হৈছে খাবলৈ। চবৰে বনোৱা পদ্ধতি বেলেগ। আপোনালোকৰ যদি এইটো ভাল লাগিছে তেতিয়াহ'লে এনেকৈ বনাই চাব পাৰে। এয়া মই টেঙা আচাৰ কাৰণে মই নহৰু, আদা, তেজপাত তেলত দি লৈছোঁ। টেঙা আচাৰ কাৰণে তেলটো অকণমান বেছি লাগে। এয়া মই জলফাইখিনি দি অকণমান ভাজি ল'ম। টেঙা আচাৰটো প্ৰায় বেছি দিন থ'বলগীয়া নহয় আৰু সোনকালে খাব পাৰি এনেকৈ বনালে।
এয়া মই বনাই থোৱা মছলাখিনি ইয়াৰ ওপৰত ঢালি দিছোঁ। ইয়াৰ পৰা ধুনীয়া চেণ্ট এটা ওলায়। আৰু ইয়াত মই জলকীয়া গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, অকণমান জালুক এয়া দিম। পিছত পকা জলকীয়া থাকিলে কাটি কাটি ইয়াত ভৰাই দিব পাৰিব, তেতিয়া টেষ্টটো বিৰাটেই ভাল হয়। এইখিনি পিছে অকণমান ৰ'দত দিব লাগিব টেঙা আচাৰটো। এয়া মোৰ টেঙা আচাৰো হৈ গ'ল, এয়া মিঠা আচাৰ হৈ গ'ল। মিঠা আচাৰটো খাই চাইছিলোঁ, লগে লগে খাব পৰা হৈছে, খাবলৈও বিৰাটেই ধুনীয়া হৈছে। আৰু টেঙা আচাৰটো 2 দিনমান অকণমান ৰ'দত দি খালে ভাল হয় আৰু খাবলৈ, তেলটো সোমাই যায় তেতিয়া। এতিয়া মই পকা জলকীয়া থাকিলে ইয়াত কাটি কাটি ভৰাই দিম বটলত। এয়া হৈ গ'ল মোৰ টেঙা আচাৰ। এতিয়া 2টা আচাৰ মই বটলত ভৰাই দিম। এয়া মোৰ টেঙা আচাৰখিনি এতিয়া বটলত ভৰাই দিম আৰু 2 দিনমান ৰ'দত দিম। আৰু আচাৰত মই এতিয়া পকা জলকীয়া পালে পকা জলকীয়া কাটি তাত ভৰাই যাম। খাবলৈ তেতিয়া বেছি টেষ্টি, বেছি সোৱাদ লগা হয়। আপোনালোকে এনেকৈ বনাই চাব পাৰে, সোনকালে বনাই খাব পাৰিব। আজিকালি কাৰণ ৰ'দত দি থাকিবলৈও অসুবিধা হয়, কেতিয়াবা ৰ'দটো থাকে কেতিয়াবা নাথাকে। কিন্তু কিছুমান আচাৰ ৰ'দত দিবলগীয়া হয়, কেইবাদিনো ৰ'দত দিয়াৰ পিছতে খাব পৰা যায়। মই তেনেকৈ ওলকচুৰ আচাৰ বনাইছোঁ, সেইটো ৰ'দত দিবলগীয়া হৈছে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।